Hi guys, আজি হৈছে ফাংচন আৰু এতিয়া মই ফুল মাৰি পেলাই গৈ আছোঁ ফাংচনলৈ। বিহু অলপ শেষেই হ'ল, মোৰ অলপ উঠা দেৰি হৈ গ'ল, মই অলপ দেৰিকৈ উঠোঁ মানে সেইটো কাৰণে মই গৈ আছোঁ। লগৰকেইজনী গ'ল আৰু পিন্ধিছোঁ মুগাৰ কাপোৰ, ৰিহা ছেট হয় আৰু মুগা লাগিছে জনাব। পুটুককৈ ওলাইছোঁ, মই একো ভালকৈ ওলোৱা নাই আৰু জল্দি কাই মেলি গুচি আহিছোঁ যেনে তেনে। সেয়া ফাংচন গৈ দেখাই আছোঁ। আমাৰ ফাংচন লেট হৈ গ'ল, আমি সবাই গ'লোঁ বিয়া খাবলৈ। মানে বিহু এটা আছে গাঁৱৰে বাজনী তাতে নগদ 1001 টকা ও মানপত্ৰ দাতা শ্ৰী গুণীন বৰা নবালি সত্ৰ সদৌ অসম ভিত্তিক। এতিয়া যাব ওলাইছোঁ বিয়াখনলৈ। ৰাতিপুৱা যে দেখাইছিলোঁ জোৰোণ, আৰু তাৰ পাছত যাম ৰাতি প্ৰগ্ৰাম আছে নাচিম ঢোলৰ লগত, তাত কাৰণে ওলাম আৰু যাম। দিনটো বহুত ব্যস্ত আছোঁ, প্ৰেক্টিছ আগতে কৰা হোৱা নাছিলে যিহেতু মই যোৰহাটত আছিলোঁ, সেইটো কাৰণে আজি দিনটো প্ৰেক্টিছতে লাগি আছোঁ। আৰু ৰাতিপুৱা বিয়াতো গ'লোঁ, সেইটো কাৰণে ইমান ব্লগ শ্বুট কৰি থকা হোৱাই নাই, তথাপিও এতিয়াৰ পৰা ট্ৰাই কৰিম। আৰু সেয়াই ঠিকে আছে তেনেহ'লে। লাইটটো নাথাকোঁতে মই ওলাইছিলোঁ তো কিবা কিবি দেখিছোঁ নিজকে, তো অকণমান মুখ চুখ ঠিক কৰি লওঁ, তাৰপাছত আপোনালোকক লগ পাম ফাংচনত। এতিয়া ষ্টাৰ্ট হৈ গ'ল মোৰ বিহু ডান্সৰ প্ৰগ্ৰাম। ভিডিঅ'টো পিছত ভালকৈ দিম, এতিয়া অকণমানকৈ দিছোঁ, চাওক সকলোৱে। গগনা গগনা রে ও মিয়া এতিয়া ষ্টাৰ্ট হৈ গ'ল আধুনিক নৃত্য, আপোনালোকে উপভোগ কৰক। এতিয়া আমি সকলোৱে আহি বিয়া ঘৰত এপাক বিহু মাৰি দিলোঁ। আজি হয় নেক্সট ডে আৰু এতিয়া চলি আছে ইয়াত টেকেলি ভাঙা খেল। ইয়াৰ পিছতে আমাৰ ভণ্টি ৰাণীয়ে টেকেলি ভাঙিব, চাব আপোনালোকে। এতিয়া সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ। এয়া কৌতুক ষ্টাৰ্ট হৈছে, মই কৌতুক গোষ্ঠীটোৰ নামটো পাহৰিছোঁ। এতিয়া ষ্টাৰ্ট হৈ গ'ল সংগীতানুষ্ঠান।